ভাগৰি পৰিছা কাৰোবাক ভাল পোৱাৰ অৰ্থ কৈ কৈ সদায় ৰিকুৱেষ্ট তোমাৰ লগত কথা পাতিবলৈ যাতে তোমাক অলপ সময় দিয়ে। যেনেকৈ তুমি নিস্বাৰ্থভাৱে ভাল পোৱা তেনেকৈ তাইও কৰক। তেনেহ'লে শুনা, তুমি নিজৰ ফালৰ পৰা সকলো চেষ্টা কৰিলা ন তাইক বুজাবলৈ, তাৰপিছত তাই বুজি পোৱা নাই। ঠিক আছে, হয়তো শুনিবলৈ অপ্ৰিয়, কিন্তু য'ত মাত্ৰ তুমি ইনভেষ্ট কৰি গৈছা বাৰে বাৰে তাইক বুজাবলৈ যে তাইক তোমাৰ জীৱনত কিমান প্ৰয়োজন, সেইকাৰণে তাইক তোমাৰ প্ৰয়োজন নাই। চোৱা, কোনেও ইমান বুজি নোপোৱা নহয় যে তাই একো গমেই নাপায় এটা সম্পৰ্কত কি লাগে আৰু কি নালাগে। চোৱা, ভুল মাত্ৰ ইয়াত হৈ আছে, তুমি নিজৰ কথা নাভাবি নিজক গুৰুত্ব নিদিয়াকৈ তাইক বেছি গুৰুত্ব দিছা য'ত তোমাৰ অধিকাৰো নাই। আচলতে কি জানানে, যে সম্পৰ্কৰ মূল্য বুজি পায় তাই সদায় বেলেঞ্চ ৰাখিব জানে, সম্পৰ্কত সমানে ল'ব আৰু দিব জানে। এই দুটাক বুজাই দিয়াৰ প্ৰয়োজন নাই। আৰু যেতিয়া সম্পৰ্ক এটা টানি আজৰি ৰখা হয় তেতিয়া সেই সম্পৰ্ক বেছি দিন চলি নাথাকে, কাৰণ সম্পৰ্ক হৃদয়ৰ পৰা চলে, টানি আজৰি নহয়। সেইকাৰণে কেতিয়াও কাৰোবাক জোৰ নকৰিবা যে তাই তোমাৰ লগত থাকক, তোমাক কেতিয়াও এৰি নাযায়। আচলতে কি হয় জানানে, যেতিয়া তুমি কাৰোবাক থাকিবলৈ হেজাৰ কাৰণ দিয়া তেতিয়া তাই কিবা নহয় কিবা কাৰণ বিচাৰি উলিয়াবই তোমাৰ পৰা দূৰ হ'বলৈ। তুমি যিমানেই নোকোৱা তাই তোমাৰ লগত থাকক, তেতিয়া ভাবিব তুমি তাক বান্ধি ৰাখিছা, কাৰণ ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা লাগে তোমাৰ বাবে তাইৰ স্পেচ অফ ফ্ৰীডম শেষ হৈ গৈছে। তাতোতকৈ ভাল তাইৰ ভুল ধাৰণাৰ পৰা দূৰ হোৱা আৰু নিজকে মুক্তি কৰোৱা, নহ'লে তাইৰ লগত থাকিও তুমি নিজকে অকলশৰীয়া অনুভৱ কৰিবা। সেইকাৰণে কোনো ব্যক্তিয়ে যদি এৰি যায় বা এৰি যাব বিচাৰে তেনেহ'লে কেতিয়াও বাধা নিদিবা, কাৰণ কাৰোবাক জোৰ কৰি ৰখাতকৈ তাৰ পৰা আঁতৰি থকাই ভাল। এইটো কথা সদায় মনত ৰাখিবা, যেতিয়া মানুহৰ আত্মসন্মান হেৰাই যায় তেতিয়া সেই মানুহজনৰ মূল্য কমি যায়। সেইকাৰণে কেতিয়াও খুজিব লগা ঠাইত থিয় নহ'বা। সেয়া ভাল পোৱাই হওক বা টকা, তুমি আনক দিব পাৰা, নিজক তেনেকুৱা বনোৱা। কেতিয়াও আনৰ আগত নিজৰ মূল্য কম নকৰিবা আৰু কেতিয়াও নিজক সহজ কৰি নল'বা, কাৰণ এটুকুৰা হীৰাৰ চিনাকি তাৰ উজ্জ্বলতাৰ পৰা হয় আৰু সেই হীৰাক সকলোৱে কিনিব পৰা সক্ষম নহয়। So set your standard high, and if it really meant to be, trust me, it will be.